হিমাশ্ৰীজ ব্লগ এণ্ড হেণ্ডৱৰ্ক চেনেললৈ মই হিমাশ্ৰীয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বিশেষ কাৰণত আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, তেতিয়া গম পাব কি কাৰণে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আশা কৰিম আপোনালোকে চাই ভাল পাব আৰু শেষলৈকে চাই থাকিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday. Happy birthday to you. Birthday to you. আজি জন্মদিন উপলক্ষে মই কেইটামান ফুলৰ পুলি ৰুলোঁ আৰু লগতে কেইটামান গোলাপৰ ডাল পচালোঁ। আজি ভাল লাগিছে মনটো, যিহেতু যিমান যি হ'লেও জন্মদিনটো উদযাপন কৰি ভাল লাগে। আপোনালোকে নিশ্চয় গম পালে আজি কি কাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মোৰ জন্মদিন হয়, সেইকাৰণে ঘৰতে আজি কেকটো কাটিলোঁ আৰু সাধাৰণভাৱে পালন কৰিম বুলি ভাবিছোঁ মোৰ জন্মদিনটো। আৰু সেইকাৰণে আজি ভাবিলোঁ মই আজি পাকঘৰত এতিয়া মই বনাবলৈ লৈছোঁ বিৰিয়ানী। কেনেকুৱা হয় নাজানো, আৰু যদি ভাল লাগে আপোনালোকক জনাম। আৰু আপোনালোকে যদি ভাল পায় তেন্তে লাইক কৰিব আৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব। আহক এতিয়া আমি ষ্টাৰ্ট কৰোঁ। আজি মই বিৰিয়ানী বনাবৰ কাৰণে প্ৰথম লৈ লৈছোঁ পানী, চচ এটাত পানী গৰম কৰি লৈছোঁ। তাৰপাছত ইয়াতে দি দিছোঁ ইলাচি 3টা, লং গুটি, আৰু মোৰ ওচৰত যিহেতু দালচেনি, গোটা দালচেনি নাছিলে সেইকাৰণে গুড়ি দালচেনি অকণমান ছিটিয়াই দিলোঁ। আৰু তাৰপাছত ইয়াতে মই দি দিলোঁ চাউলখিনি। মই বাচমতি চাউল লৈছোঁ। তাৰপাছত চাউলখিনি আমি এতিয়া দি ল'ম। অলপ সময় পাছতে আমি ভাতখিনি এতিয়া অলপ সিজিছে আৰু অলপ সিজাই ল'ম। তাৰপাছত আমি ভাতখিনি এটা খৰাহীত কাঢ়ি দিম। এতিয়া চাই লওঁ সিজিছেনে নাই। এতিয়া অলপ সিজিলেই, প্ৰায় সিজিলেই। এতিয়া আমি এইখিনি নমাই দিম। সেই দেখিছেনে ধুনীয়াকৈ ভাঙি গৈছে। এতিয়া আমি নমাই দিম। বেছি দেৰি থৈ দিলে পিঠা হৈ যাব, আঠা হৈ যাব, তাৰমানে খাবলৈ ভাল নালাগিব বিৰিয়ানীটো। এতিয়া আমি এইখিনি নমাই দিম। এতিয়া নমাই লওঁ আহক, তাৰপিছত ৰাস্তাখিনি দেখাই আছোঁ। এতিয়া লৈ লৈছোঁ 5টা বিলাহী আৰু আদা, ৰচুন, পিঁয়াজ, লগতে জলকীয়া। এতিয়া আমি তেল দি দিম। কুকাৰত বনাইছোঁ যিহেতু, কুকাৰত বনাবলৈ মই ভাল পাওঁ। তেল আন্দাজ অনুসৰি দি দিছোঁ আৰু তেলতে 2টামান ইলাচি আৰু লংগুটি দি দিছোঁ। দালচেনি নাই, চৰি। তাৰপাছত মই ইয়াতে পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি অকণমান সময় ভাজি ল'ম। এতিয়া ইয়াতে আদা নহৰু বটাখিনি দি দিম। তাৰপিছত সেইখিনি অকণমান সময় ভাজি ৰাখিম যাতে কেঁচা গোন্ধটো নাইকিয়া হয়। তাৰপাছত ইয়াতে মাংসখিনি দি দিম। মই ব্ৰইলাৰ মাংস লৈছোঁ। মাংসখিনি দি দিম। মাংসখিনি অকণমান সময় ভাজি ল'ম। তাৰপাছত ইয়াতে নিমখ আন্দাজমতে দি ল'ম। তাৰপিছত অকণমান সময় ভজাৰ পাছত মই ইয়াতে মছলাখিনি দি দিম। ৰঙা জলকীয়া গুড়ি 1 চামুচ দিছোঁ। তাৰপাছত ধনিয়া গুড়ি আৰু জিৰা পাউডাৰ দি দিছোঁ, আৰু লগতে বিৰিয়ানী মছলা 1 চামুচ দি দিছোঁ। আৰু গোটেইখিনি এতিয়া আমি ভালদৰে লৰাই ল'ম যাতে গোটেই মছলাখিনি লাগি যায়। আৰু তাৰপাছত হালধি আন্দাজমতে দি দিম। এতিয়া আমি গোটেইখিনি ভালদৰে ভাজি ল'ম। এতিয়া ঢাকন দি আমি গোটেইখিনি ভালদৰে ভাজি ল'ম। এতিয়া আৰু অকণমান বিৰিয়ানী মছলা দি দিলোঁ, আৰু বিৰিয়ানী মছলাটো অকণমান সৰহ হ'লে ভাল লাগে।
এতিয়া ইয়াতে দি দিম বিলাহী পেষ্টখিনি আৰু বিলাহীখিনি সিজালৈকে মই লৰাই থাকিম লৰাই সিজাই থাকিম। বিলাহীখিনি সিজাৰ পাছত মই অকণমান নেমু ৰস চেপি দিছোঁ, গোল নেমু ৰস। এতিয়া এইখিনি ভাজি লওঁ অকণমান সময়। এতিয়া মাংসখিনি আমাৰ আধা আধি সিজিলে এতিয়া আমি অকণমান সময় ঢাকন দি ভাজি থাকিম। আমি কুকাৰ চিটি নলগাওঁ, এনেই ওপৰতে ঢাকন দি ৰাখি থ'ম। এতিয়া মোৰ মাংসখিনি আধা আধি সিজিলেই, 90% সিজিলে আৰু বাকীখিনি আমি পাছত সিজাম, ভাতৰ লগত সিজাম। এতিয়া আমি বিৰিয়ানীৰ কাৰণে এটা ষ্টিলৰ বাতি লৈ লৈছোঁ, চিলভাৰ হ'লে বেছি ভাল হয়। এতিয়া মই মাংসখিনি ইয়াত দি দিম, তাৰপাছত ওপৰত ভাত দি দিম, মানে চাউলখিনি দি দিম যিখিনি ভাত বনাই থৈছিলোঁ মই। ধুনীয়াকৈ আমি এতিয়া সজাই ল'ম। এতিয়া মই ইয়াতে ফুড কালাৰ দি, গ্ৰীণ কালাৰ, ৰেড কালাৰ দি ভাত কেইটামান সানি লৈছিলোঁ, সেইকেইটা মই ওপৰৰ পৰা ছিটিয়াই দিছোঁ যাতে দেখিবলৈ শুৱনি দেখে আৰু ধুনীয়া লাগে। তাৰ ওপৰত আকৌ মাংস দি দিম। আমাৰ এতিয়া সম্পূৰ্ণ হৈ গ'ল। এতিয়া আমি এখন টাৱা গৰম কৰি লৈছোঁ, লোহাৰ টাৱাখন পাতি দিম জুইত। তাৰপাছত তাৰ ওপৰতে মই বাচনটো বহাই দিম আৰু ভালকৈ হাৱা নোযোৱাকৈ ঢাকি দিম। আৰু ওপৰত এটা কুকাৰ বহাই দিম যাতে হাৱাটো ওলাই নাযায় বাহিৰলৈ। এতিয়া আমি পাতি লওঁ, এতিয়া দেখাই আছোঁ পাছত। কিছু সময় পাছত আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিবলৈ। খাবলৈ কেনেকুৱা হয় এতিয়ালৈকে গম পোৱা নাই, নিশ্চয় ভালেই হ'ব। এতিয়া মই গোটেইখিনি মিক্স কৰি ল'ম, তাৰপাছত খাই চাম কেনেকুৱা হয়। আপোনালোকক তাৰপাছত জনাম কেনেকুৱা পালোঁ খাবলৈ। আমাৰ বিৰিয়ানী সম্পূৰ্ণৰূপে সিজিলে আৰু নমালোঁ। তাৰপাছত এতিয়া বনাবলৈ লৈছোঁ গাহৰি মাংসৰ লগত বাঁহগাজ। আপোনালোকে খাই পাইছেনে গাহৰি মাংসৰ লগত বাঁহগাজ? আজি বনাওঁ আহক, আজি ইটো ৰেচিপি লৈ যাওঁ। এতিয়া মোক লাগিব অকণমান ৰুকি লোৱা বাঁহগাজ, আৰু বাঁহগাজখিনি মই বইল কৰি ল'ম। তাৰপাছত আছে এইফালে গাহৰি মাংস আৰু লগত এইবিলাক পিঁয়াজ, ৰচুন, আদা এনেকৈ বটি লৈ লৈছোঁ। আগতীয়াকৈ চব যোগাৰ কৰি লৈছোঁ। এতিয়া মই ইয়াতে কেৰাহীত তেল দি দিম, তেলখিনি গৰম হোৱালৈ ৰ'ম। তেল কমকৈ দিছোঁ, যিহেতু গাহৰি মাংস তেল বহুত বেছি ওলায়, সেইকাৰণে তেলটো কমকৈ দিছোঁ। এতিয়া আমি সাধাৰণভাৱে যেনেকৈ বনাওঁ মাংস এনেকৈ বনাই ল'ম। অকণমান আদা নহৰু লগত দি দিছোঁ। এতিয়া মাংসখিনি অকণমান ভাজি ল'ম। ভাজি লোৱাৰ পাছত নিমখ, হালধি আন্দাজমতে দি ল'ম। কিন্তু ইয়াত মই বেলেগ একো মছলাই ব্যৱহাৰ নকৰোঁ, অকল আদা নহৰুৱে ভাল লাগে খাই গাজৰ লগত। তাৰপিছত এতিয়া মাংসখিনি মই অলপ সময় ঢাকি ৰাখিম। তাৰপিছত অকণমান সময় ঢকাৰ পিছত কি হয় চাওঁ, দেখিছেনে কিমান ধুনীয়া তেল ওলাইছে। আৰু মাংসটো ভাল আছিলে, সেইটো কাৰণে ধুনীয়া তেল ওলাইছে। আৰু এনেকৈ তেল ওলালে খাবলৈ ভাল লাগে। ইচ্ছা কৰিলে ৰঙা ৰেড চিলি পাউডাৰ অকণমান দিব পাৰি, কিয়নো বাঁহগাজৰ লগত বনালে কালাৰ নুঠে, সেইকাৰণে দিব পাৰি। আৰু মই এতিয়া ইয়াতে অলপ পানী দি সিজাই লৈছোঁ, নহ'লে মাংসটো নিসিজিব, সেইটো কাৰণে অলপ পানী দি সিজাই ল'ম। এতিয়া অকণমান সময় ঢাকন দি ৰাখিম।
কিছু সময় পাছত দেখিছেনে ধুনীয়াকৈ মাংসটো সিজিলে, প্ৰায় সিজিলে মাংসটো। এটা চাওক কিমান ধুনীয়া হৈছে মাংসটো, বহুতখিনি সৰু হৈ গ'ল মানে তেলটো ওলাই গ'ল। ইয়াতে মই আৰু অকণমান পানী দি দিছোঁ যাতে বাঁহগাজখিনি লাগি নধৰে। এতিয়া গাজখিনি অকণমান সময় এনেকৈ ভাজি ল'ম। ঠিক আছে, ভাজি লোৱাৰ পিছত ধুনীয়া এটা আহিছে। এতিয়া ইয়াতে ঢাকন দি দিম। তাৰপিছত দেখিছেনে কিমান ধুনীয়াকৈ তেল ওলাবলৈ আৰম্ভ কৰিলে। তাৰপিছত অকণমান সময় ভজাৰ পাছতে আমাৰ চব ৰেডি হৈ যাব, কিয়নো গাজখিনিও বইল কৰি থোৱা হৈছিলে, সেইটো কাৰণে ইমানো সিজিবলৈ নালাগে, সিজিয়ে আছে। আৰু মাংসটোতো সিজিলেই। চাওক কিমান ধুনীয়াকৈ মাংসটো সিজি গ'ল। এতিয়া আমি নমাই দিম। বাঁহগাজৰ গাহৰি ৰেডি হৈ গ'ল। এতিয়া আমি খাবলৈ মাৰি লৈছোঁ বাটিত। আজিৰ দিনটো কাম কাজ কৰি এতিয়া আজৰি হ'লোঁ। মাজৰ চব ভিডিঅ' কৰিবলৈ নহ'ল, তাৰ বাবে দুখিত। আৰু আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু লগতে মোক আশীৰ্বাদ কৰিব যাতে আহিবলগীয়া দিনবোৰ মই সুন্দৰভাৱে পাৰ কৰিব পাৰোঁ। আৰু আজি গাহৰি মাংসৰ লগত গাজ খাই সঁচাই ভাল লাগিলে। আপোনালোকে ট্ৰাই কৰি চাব পাৰে, খুবেই ভাল লাগিলে। আৰু বিৰিয়ানী খাবলৈ খুবেই ভাল লাগিলে। ছেকেণ্ড টাইম বনাইছিলোঁ, তথাপিও ধুনীয়া লাগিলে খাবলৈ। আৰু আজিলৈ বাই বাই।